আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বলকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টিৰ কাৰণ হ'ল, কাৰণটো কি বুলি ক'ম, আপোনালোকে দেখিলে গমেই পাব কাৰণটো কি। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। আপোনালোকক কৈছিলোঁ যে আপোনালোকে নিজে ঘৰটো দেখিলে গম পাব বা কাৰণটো গম পাব। এয়া দেখিছেনে মোৰ ৰুমৰ অৱস্থা। এয়া চোফাৰ কাভাৰ চাভাৰো নাই, এয়া ডাইনিঙৰ কাভাৰো নাই, আৰু এয়া দেখিছে ঘৰৰ অৱস্থা টোটেলি একদম বেয়া। তো বলক মই কৈ আছোঁ আপোনালোকক। এয়া মই আপোনালোকক হোম টুৰৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ মোৰ ৰুমটো কেনেকুৱা আছিল আৰু কেনেকুৱা চাইজৰ আছিল, আৰু আজি চাওক কি হৈ গৈছে। তো মই ভিডিঅ'টোত কৈ আছোঁ। এইখিনি দেখিছেনে আপোনালোকে, বিছনাখনত যে ফুটা হৈছে এইখিনি কি কৰিছে জানেনে? আৰু কৈ আছোঁ কি কৰিছে। আজি মই দুদিনমান আগতে ঘৰত নাছিলোঁ, চ' তাৰে সুবিধা লৈ নিগনিয়ে মোৰ গোটেই কাপোৰবিলাক কাটি দিছে। দুখন বিছনাখনত টোটেলি কাটি দিছে। চোফাৰ কাভাৰ চাভাৰ গোটেই কাটি দিছে। চাব বলকচোন, দেখাইছোঁ। বাহিৰখিনি পিছত দেখাম, কাৰণ কাৰেণ্ট নাই। চ' কাৰেণ্ট অহালৈকে মই বাহিৰখিনি আপোনালোকক দেখাম বলক, কাৰণ মোৰ বহুত দুখ পাইছ। কি কৰিছে, মোৰ অৱস্থা নাই ঘৰৰ। চ' এইবিলাক দেখিছে, কাপোৰ কানিবিলাক গোটেই ধুই দিছোঁ। এইবিলাক ধাৰি চাৰি মই গোটেই বাহিৰত ওলাইছোঁ। আপোনালোকে চাব পাৰে, দেখিছেনে এই টিৰপলখন টোটেলি গোটেই মানে কি কাটিছে। তাৰপিছত মা ইয়াতে ৰাতিপুৱা ৰ'দত দিলে, এন্দুৰে গোটেই কাটিছে। আৰু এইখন কি, মোৰ বিচনাৰ টোটেলি চব কাটি দিছে। মই আপোনালোকক দেখাম, চাব পাৰে। দেখিছে গোটেই এইবিলাক মানে কি ধুই পাখলি মই গোটেই এইবিলাক ৰ'দত দিছোঁ। মোৰ উৰণা পৰ্যন্ত মানে কি কাটিছে। গাইজ কি কৰিম, দুখ, উপায় নাই। আপোনালোকৰ ঘৰতো এন্দুৰ চেন্দুৰ আছে নেকি? আছে যদি আমাক কমেণ্টত জনাবচোন। বলক, আজি আমাৰ ঘৰত বিশেষ কোনো নাই, মই অকলে আছোঁ। আৰু মোৰ হাজবেণ্ড আহিছিলে, ভাত খাই গ'ল। এতিয়া মই বাচন ধুব লাগিব। বলক, মই ভিডিঅ'টো অকণমান টাইম ৰখাই পেলাই মই আপোনালোকক দেখাই আছোঁ। এয়া মই বাচন পত্ৰ ধুলোঁ। ধুই এতিয়া মই ভাতৰ যোগাৰ কৰিম। মই আপোনালোকক চানি তলত লৈ যাই আছোঁ। আজি কি বনাম, বিশেষ একো নাই। বলক, মই এতিয়া চানিৰ তলত আছোঁ, চাব পাৰে। বলক, আজি কি বনাবৰ কাৰণে কি আছে মই চাওঁ। বিশেষ একো নাই গাইজ। এইটো দেখিছেনে, এইটো চাওক, এইটো কোমোৰা। বলক তালৈ যাওঁ। এইটো দেখিছে, এইটো কোমোৰা। মই আপোনালোকক জুম কৰি দেখাই আছোঁ। এইটো কোমোৰা, এইটো পাৰোঁ নে নাপাৰোঁ ভাবি আছোঁ। তাৰ আগতে মই দুটামান জলকীয়া ছিঙিলোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব দেই। পৰিলোঁ। চ' গাইজ, আমি এতিয়া জলকীয়া ছিঙিব যাই আছোঁ। বলক আমি জলকীয়া ছিঙো। এই দেখিছে, এয়া টপা জলকীয়াৰ গছ। বলক জলকীয়া ছিঙো। চ' এই হ'ল থোপা জলকীয়া, মই আঞ্জা বনাম। বলক, তাৰপিছত গাইজ এতিয়া মই আপোনালোকৰ ৰুমৰ পৰিস্থিতিটো দেখাম, কিন্তু একদম লাজ লগা হৈছে। ৰুমটো আপোনালোকক দেখাব একদমেই লাজ লগা হৈছে। বলক, তথাপিও মই দেখাওঁ আপোনালোকক। এয়া দেখিছে মোৰ ৰুমৰ অৱস্থা, বিশেষ একদমেই বেয়া। আপোনালোকক দেখাইছিলোঁ এই ফুটুঙাটো, তো দেখাই আছোঁ ৰ'বক। চ' গাইজ, দুখতে বহিয়ে ল'লোঁ আৰু কি কৰিব, কান্দিবই মন যায়। দেখিছেনে, এই ফুটা মানে দুখন বিছনাৰ দৰে এনেকৈ কুটিছে। এতিয়া মানে কি এনেকৈ পাৰি থৈ দিছোঁ, মানুহ আহিলে বেলেগ পাৰিম। আৰু এইখন বিছনাখনৰ কথা কৈছিলোঁ মই আপোনালোকক। এইখন বিছনাখনত এখন টচক আছিলে, সেই টচকখন বৰ্তমান মই এই বাকচটোৰ ভিতৰত সোমাই থৈ দিছোঁ, কাৰণ এই বহুত জেগা কাটিছে। আৰু ইমান মানে কি বেয়া বস্তু এইবিলাক, মানে ক'ব নোৱাৰি গাইজ। আপোনালোকৰ ঘৰতো আছে নেকি? আছে যদি মোক কমেণ্ট কৰি জনাব আকৌ দেই, নাপাহৰিব। এতিয়া মই গোটেই ৰুমটো চেঞ্জ কৰি দিছোঁ, দেখিছে আপোনালোকে। চ' গাইজ, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে এন্দুৰ আছেনে নাই মোক কমেণ্টত জনাব। আগলৈ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে বেল আইকনটো দবাই দিব। দেখিছে, এইটো মই মানে কি এক্টিং কৰি আছোঁ। চ' আজিলৈ বাই বাই।